নমস্কাৰ সকলোকে দেৱালীৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দেৱালীৰ পোহৰে সকলোৰে জীৱনটো ৰঙীন কৰি তোলক তাৰে কামনা কৰিলোঁ। এয়া চাওকচোন মাহীয়ে চাকি জ্বলাব লৈছে আৰু আমি ভণ্টিলৈ ৰৈ আছিলোঁ। মাহীৰ ছোৱালী ভণ্টি আহি আছে তেজপুৰৰ পৰা আৰু আমি ভাবিছিলোঁ যে তাই আহি পোৱাৰ পিছত আমি সকলোৱে মিলি চাকি জ্বলাম, কিন্তু এতিয়া ভণ্টি আহি পোৱা দেৰি হ'ল বাবে মাহী আৰু ময়ে মিলি চাকি জ্বলাব লৈছোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। এয়া আমাৰ চাকি জ্বলাই হৈ গ'ল। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। তেজপুৰীয়া দিয়া বেগ দিয়া দিয়া গান লগা লগা আহিছো। এয়া চাই লওক, ফাইনেলি আমাৰ ভণ্টিজনী আহি পাই গ'লহি। তাই নাথাকিলে থাকি ভাল নালাগে। এতিয়া তাই আহিছে নহয়, এতিয়াহে আমাৰ দেৱালী জমিব। তাই নাথাকিলে একদম ভাল নালাগে থাকি। তেজপুৰৰ বম দেই। তাই তেজপুৰৰ পৰা সৰু সৰু এনেকুৱা বম আনিছে।
যিটো নেকি মানে জ্বলাব নালাগে, মাটিত মানে জোৰকৈ মাৰি দিলেই ফুটি যায়। মই যে এনেকুৱা বম এইবাৰ প্ৰথম দেখিছোঁ। তাই আহিয়ে চাকি জ্বলাইছেহি, ৰৈ থাকিবলৈ নাই। তাই ইমান দূৰৰ পৰা আহিছে, কিন্তু তাই দুখ ভাগৰ নাই মানে। আহি তাই এয়া চাকি জ্বলাইছেহি। চাকি জ্বলোৱা পৰ্ব শেষ কৰি এতিয়া আহিলোঁ খোৱাৰ পৰ্বলৈ। পেট পূজাটো কৰিবই লাগিব। এয়া ভণ্টিয়ে ৰুটি বনাব লৈছে। ভণ্টিয়ে বেলি আছে আৰু মই বনাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি পেজত চাই আছে পেজটো ফ'ল' কৰি দিব। বাই বাই।